Hello everyone, welcome to Before Exam চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 2021-22 বৰ্ষৰ যিসমূহ ভাৰতীয় সেনাৰ যুদ্ধ বিভাগ আছে সেইসমূহ আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। 1 নং কুৱেশ্যন 15 জইণ্ট মিলিটাৰী এক্সাৰচাইজ সূৰ্য কিৰণ বিটুইন হুইচ টু নেশ্যন 15 সংখ্যক সূৰ্য কিৰণ সেনা বিভাগ কোন দুখন দেশৰ মাজত হয়? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 ইণ্ডিয়া এণ্ড নেপাল। ভাৰত আৰু নেপালৰ মাজত এই 15 সংখ্যক সূৰ্য কিৰণ নামৰ এই যুদ্ধ বিভাগখন আয়োজন কৰা হয়। কুৱেশ্যন নং 2 সমুদ্ৰ শক্তি নেভেল এক্সাৰচাইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ সমুদ্ৰ শক্তি নামৰ নৌসেনা বিভাগ কোন দুখন দেশৰ মাজত হয়? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সমুদ্ৰ শক্তি নামৰ এই নৌসেনা বিভাগ আয়োজন কৰা হয়। কুৱেশ্যন নং 3 লৈ আহিছোঁ। ইন্দ্ৰ নেভেল এক্সাৰচাইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ ইন্দ্ৰ নামৰ নৌসেনা বিভাগ কোন দুখন দেশৰ মাজত হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 4 ইণ্ডিয়া এণ্ড ৰাছিয়া। ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত ইন্দ্ৰ নামৰ এই নৌসেনা বিভাগ আয়োজন কৰা হয়। Question number 4. Fourth edition of bilateral naval exercise OSINDEX was conducted between which two nations? চতুৰ্থ সংখ্যক দ্বিপক্ষীয় OSINDEX নামৰ নৌসেনা বিভাগ কোন দুখন দেশৰ মাজত হয়? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত OSINDEX নামৰ নৌসেনা বিভাগ আয়োজন কৰা হয়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া। Question number 5. The 11th edition of Joint Special Forces Exercise Vajra Prahar 2021 was conducted between which two countries? 11 সংখ্যক বজ্ৰ প্ৰহাৰ নামৰ স্পেচিয়েল ফ'ৰ্চৰ যুদ্ধ বিভাগ কোন দুখন দেশৰ মাজত হয়? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 ইণ্ডিয়া এণ্ড USA। ভাৰত আৰু আমেৰিকাৰ মাজত এই বজ্ৰ প্ৰহাৰ নামৰ এক্সাৰচাইজ আয়োজন কৰা হয়। Question number 6. Simbex 21 is an exercise organized between India and which country? Simbex 21 নামৰ যুদ্ধ বিভাগ ভাৰতে কোনখন দেশৰ সৈতে আয়োজন কৰিছিল? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড ছিংগাপুৰ। ভাৰত আৰু ছিংগাপুৰৰ মাজত এই চিমবেক্স 21 নামৰ যুদ্ধ বিভাগখন আয়োজন কৰা হৈছিল। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড ছিংগাপুৰ। 7 নং কুৱেশ্যনলৈ আহিছোঁ। কোন 21 is exercise organized between India and which country? ইয়াত সুধিছে কোনখন দেশৰ সৈতে ভাৰতে কোন 21 নামৰ যুদ্ধ বিভাগ আয়োজন কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড UK। ইণ্ডিয়া আৰু ইউনাইটেড কিংডমৰ মাজত এই কোন নামৰ যুদ্ধ বিভাগখন আয়োজন কৰা হৈছিল। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড UK। 8 নং question. The joint naval exercise Malabar is conducted among which countries? মালাবাৰ নৌসেনা যুদ্ধ বিভাগ কোন কেইখন দেশৰ মাজত আয়োজন কৰা হয়? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 4 ইণ্ডিয়া জাপান এণ্ড USA। ভাৰত জাপান আৰু আমেৰিকাৰ মাজত এই মালাবাৰ নামৰ নৌসেনা যুদ্ধ বিভাগ আয়োজন কৰা হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব গতিকে অপশ্যন 4 ইণ্ডিয়া জাপান এণ্ড USA। Question number 9. The bilateral naval exercise Zayed Talwar 2021 was conducted between which two countries? Zayed Talwar 2021 নামৰ যি দ্বিপক্ষীয় নৌসেনা যুদ্ধ বিভাগ সেই যুদ্ধ বিভাগ কোন দুখন দেশৰ মাজত হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন
অপশ্যন 2 ইণ্ডিয়া এণ্ড UAE, ভাৰত আৰু ইউনাইটেড আৰব এমিৰেটছৰ মাজত এই জায়েদ তলোৱাৰ নামৰ দ্বিপক্ষীয় নৌসেনা যুদ্ধবিভাগ আয়োজন কৰা হয়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড UAE। Question nung 10. The Joint Air Force exercise Desert Night 21 conducted between which two nations? Desert Night 21 নামৰ বায়ুসেনাৰ যুদ্ধ অভ্যাস কোন দুখন দেশৰ মাজত আয়োজন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড চৌদি আৰবিয়া। ভাৰত আৰু চৌদি আৰবৰ মাজত এই ডিজাৰ্ট নাইট নামৰ যুদ্ধ অভ্যাসখন আয়োজন কৰা হয়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 ইণ্ডিয়া এণ্ড চৌদি আৰবিয়া। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাচিং। গড ব্লেছ ইউ অল। যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ।